हेलो बंधु बान्धवीসকল আপোনালোকে কেনে আছে নিশ্চয় ভাল আছে। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে গমে পাইছে যে আজিৰ পৰা গ্ৰেড 3 গ্ৰেড 4 যিটো বিজ্ঞাপন প্ৰকাশ পাইছিল, আজিৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। এইটো আছিল গ্ৰেড 3 গ্ৰেড 4 যিটো এডভাৰ্টাইজমেণ্ট মুকলি হৈছে। তাতে টোটাল পোষ্ট আছিল 12,600টা আৰু গ্ৰেড 3 আছিল 7,600 আৰু গ্ৰেড 4 আছিল 5,000টামান পোষ্ট। তাৰে আপোনালোকৰ লাষ্ট ডেট হ'ব বন্ধু-বান্ধৱীসকল, এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 29 ডিচেম্বৰ হয় বন্ধু-বান্ধৱীসকল। 29 ডিচেম্বৰ গ'লে 1.5 মাহ নিচিনা বহুত টাইম আছে। আপোনালোকে 29 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব, বহুত সময় আছে। তো কেনেদৰে আবেদন কৰিব সেই প্ৰক্ৰিয়া মই নেক্সট ভিডিঅ'ত জনাই দিম। তো ইয়াতে বন্ধু-বান্ধৱীসকল হেল্পলাইন নাম্বাৰ দিছে 9582390056। এই নাম্বাৰত আপোনালোকে ফোন কৰি জানিব পাৰে কিবা অসুবিধা হ'লে গ্ৰেড 3 গ্ৰেড 4ৰ বিষয়ে। আপোনালোকে কেনেদৰে এপ্লিকেশ্যন বা কিবা অসুবিধা যদি হয় এই নাম্বাৰত ফোন কৰি আপোনালোকে জানিব পাৰে। মানডে টু ছেটাৰডেলৈকে খোলা থাকিব এই নাম্বাৰটো। তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে দিছে ক্লাছ 8ৰ কাৰণে 1950টা পোষ্ট। HSLCৰ কাৰণে ইয়াতে দিয়া আছে 1060টা আৰু HSLC আৰু ITI লগতে 1990টা পোষ্ট। টোটাল 5,000টামান পোষ্ট ইয়াতে দিছে গ্ৰেড 4ৰ। আৰু মেক্সিমাম কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে 8 পাছৰ পৰা 12 পাছলৈকে। আৰু গ্ৰেড 3ৰ যিটো কেটেগৰী আছে, ফাৰ্ষ্ট কেটেগৰী 4,055টা পোষ্ট আছে। তাৰ ভিতৰত ইয়াতে গ্ৰেড 3ৰ যিটো কেটেগৰী 2 এইটো আছে 3,127টা পোষ্ট। তাৰপিছত গ্ৰেড 3 কেটেগৰী 3 যিটো আছে এইটো হৈছে ড্ৰাইভাৰৰ পোষ্ট 418টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে মেট্ৰিক পাছ, লগতে আপোনালোকৰ হেভি ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু বয়স ইয়াতে দিছে 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত। আৰু এজ ৰিলেকশ্যন পাই যাব OBC MOBC 3 ইয়াৰ্ছ, SC ST 5 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেন 2 ইয়াৰ্ছ আৰু PWBTৰ কাৰণে 10 ইয়াৰ্ছ। বন্ধু-বান্ধৱীৰ চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিবই লাগিব, নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। বন্ধু-বান্ধৱীসকল এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো আপোনালোকৰ পাছপোৰ্ট চাইজ ইয়াতে দিছে মেক্সিমাম 35 KB হ'ব লাগিব আৰু JPG ফাইল টাইপটো হ'ব JPG নহ'লে JPEG হ'ব লাগিব। স্কেনিং ছিগনেচাৰ কৰিব লাগিব 30 KBৰ পৰা চাইজটো আৰু JPG নহ'লে JPEG ফাইল টাইপটো হ'ব লাগিব। তো আপোনালোকে কেনেদৰে কৰিব মোবাইলৰ যোগেদি মই নেক্সট ভিডিঅ'ত বনাই দিম। ষ্টাৰ্টিং ডেট এইটো 10 নৱেম্বৰ, অৰ্থাৎ আজিৰ পৰা আপোনালোকে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ব 29 ডিচেম্বৰ। বহু সময় আছে বন্ধু-বান্ধৱীসকল, 1.5 মাহলৈকে টাইম আছে। বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে আজিৰ পৰা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে। তো আপোনালোকে আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়ক আৰু প্ৰিপাৰেশ্যনটো লওক যাতে চাকৰিটো পাই যায়। তো ইয়াৰে টোটাল পোষ্ট যিটো দিছে 12,600টা পোষ্ট। তো বন্ধু-বান্ধৱীসকল আজি এই সৰু ভিডিঅ'টোলৈ সমাপ্ত কৰিবলগীয়া হৈছে। নেক্সট ভিডিঅ'ত মই দেখাই দিম যে আপোনালোকে মোবাইলৰ জৰিয়তে কেনেদৰে আবেদন কৰিব।